Hello guys, welcome back to my YouTube channel. আৰু আজি মই আপোনালোকক দেখাম 360 ভিডিও মোবাইল লগত কেনেকুৱা বনায় কি এপ লাগিব হেতু গুটেখিনি দেখাও আৰু ভিডিওটো চাই থাকক আৰু মোৰ যদি চেনেলটো নতুনকৈ আইছে সাবস্ক্ৰাইব কৰি থব আৰু ঘণ্টাটো বজাই থৈ দিয়ক যাতে মই ভিডিও এৰিলে আপোনালোকৰ তাত নটিফিকেশন যায় আপোনাৰ যদি গুগল মোবাইল থাকে তেতিয়া তাতে পাৰিব গুগল মোবাইলত গুগল ক্যামেৰা তাৰ যোনটো মানে মোবাইল লগত এপছ এটো ক্যামেৰা এপছ আছে এটোতে পারে এটো ফটো স্পফিয়া নে কি বুলি এটা আছে মৰত এটো ফটো স্মাৰ্টে বনাব পাৰিব এটো ফটো স্মাৰ্ট গৈ এটাতে ক্লিক কৰিব লাগিব এটো আৰু মানে এন্ড্ৰইডত গুগল পিক্সেলৰ যোনটো ক্যামেৰা থাকে এটো ক্যামেৰাটো ইনষ্টল কৰি বহুত কষ্ট হয় মানে কোনটোবা ওপেন নহয় কিতেবা ইনষ্টল নহয় ৰখি যায় এটো প্ৰবলেম মানে লগৰ কিটা হুদি আছিল কিহত বনাও বুলি আৰু মই কৈছিল গুগল পিক্সেল ক্যামেৰা বুলি আৰু এটো ইনষ্টল কৰিব দিছিল লগৰ কিটা পৰাও না আৰু প্লে ষ্টৰত বহুত সাৰ্চ কৰিলো মই গুগলে সাৰ্চ কৰিলো তেতিয়া মানে পালো এটা এপছ যোনটো মানে 360 ভিডিও বনাব পাৰি এটো হল গুগল ষ্ট্ৰেট ভিউ এটো মানে গুগলৰে হয় আৰু প্লে ষ্টৰত মানে अवेलेबल প্লে ষ্টৰত মানে পায় ফ্ৰী আছে মানে প্লে ষ্টৰত গুগল ষ্ট্ৰেট ভিউ বুলি আছে এটা এপছ আমি ডেসক্ৰিপচনত লিংকটো দিও দিম আৰু সাৰ্চ কৰি লব প্লে ষ্টৰত গুগল ষ্ট্ৰেট ভিউ সৰি মই এটা গুগল ষ্ট্ৰেট ভিউটো ডাউনলোড কৰি আছো মানে ইনষ্টল হৈ আছে প্লে ষ্টৰৰ পৰা ডাউনলোড মানে নেটৱৰ্কটো অলপ প্ৰবলেম দিয়ে আৰু এটা এপছ লাগিব আপোনালোকক এটো থেটা প্লাস বুলি আছে হেতু মানে দুটা লাগিব থেটা প্লাস আৰু গুগল ষ্ট্ৰেট ভিউ থেটা প্লাসটো ডাউনলোড কৰি থৈ দিও সাৰ্চ কৰি থৈ দিও মানে এটো ডাউনলোড হোৱা লিখি থেটা প্লাসটো ডাউনলোড কৰি থেটা প্লাসটো লিখিছিল থেটা প্লাস লিখিল ন মানে থেটা প্লাস দিব লাগিব এটো যোনটো প্লাস যোগ চিনটো থেটা প্লাস এইটো মানে মই আগতে ইনষ্টল কৰি থৈ দিয়া আছে থেটা প্লাসটো প্ৰথমে গুগল ষ্ট্ৰেট ভিউটো ওপেন কৰিব তাৰ পিছত তাতে ক্ৰিয়েট বুলি আছে ক্ৰিয়েটত যাব ক্ৰিয়েটৰ পিছত আপোনালোকৰ আহিব ফটো স্ফিয়াৰ বুলি আছে ফটো স্ফিয়াৰত যাওক ফটো স্ফিয়াৰটো টিপি ললে তাৰ পিছত ইয়াৰ মানে কিবা জিপিএছ ট্ৰেকিং কিবা অন কৰিব ওকে টিপিও এলাউ কৰি দিব গুটেখিনি ষ্ট্ৰেট ভিউ মই কি কৰি আছো এটো চাই যাওক ভালকে এলাউ কৰি দিব যিমান যি আহে এলাউ কৰি দিব আৰু ইয়াত দেখাইছে মানে এনেকুৱা তুলিব লাগিব বুলি ওপেন বুলি ওপেনত মাৰি দিওক ওপেনত টিপিব তাৰ পিছত এটো ইয়াত মানে ৰাউন্ডটো যত মানে ৰাউন্ড আছে এটো যোনটো কাৰ চিন ৰাউন্ড চিন ন ৰাউন্ডত দি এনেকুৱা গুটে মানে যিমান ৰাউন্ড বনাব লাগিব মানে 360 মানে তো গোলকে গুটেখিনিতে ওপৰ তল সবতে এনেকুৱা বিন্দুটো ভালকে ৰখাব বগা মানে হালধিয়াটো যেতিয়ালৈকে ৰং বগা হয় না তেতিয়ালৈকে থৈ দিব অলপ দেৰি এটা গুটিটো নিব লাগিব আৰু লাষ্টত যোনটো ফটো লব মানে লাষ্টত যোনটো এন্ডিংত লব তলৰটো যদি লাষ্টত লয় মানে তলৰটো লোৱা সময়ত যিকোনো মই লাষ্টত লৈছো আপোনালোকে আগতেও ল'ব পাৰে লাষ্টত যোনটো লাষ্টৰ ফটো লাষ্টৰ নহয় মানে তলৰটো যেতিয়া ফটো ল'ব তেতিয়া ভৰিটো নুঠাকে ল'বলে আপোনালোকে মোবাইলটো তল কৰি ল'ব অলপমান মানে আপুনি পছুৱাই ল'ব আৰু মোবাইলটো অলপ তল কৰি ল'ব যাতে ভৰিটো নোলায় ওকে দবাব আপোনালোকে আৰু এইদৰে এনেদৰে অলপ দেৰি ৰখি দিব অলপ দেৰি ৰখা মানে এটো এক্সপোৰ্ট হৈ আছে মানে নিজে এক্সপোৰ্ট হয় ডাউনলোডিং হয় নিজে এটো গ্যালাৰীত গুচি যায় মানে ডাইৰেক্ট থেটা প্লাসটো ওপেন কৰি দিব ইয়াৰ পৰা বেক কৰি অলপ দেৰি অলপ টাইম ৰখিব তাৰপিছত থেটা প্লাসটো অন কৰিব থেটা প্লাসটো অন কৰাৰ লগে লগে আপোনালোকে ইয়াতে ভিডিওটো অলৰেডি আহি যাব আৰু ভিডিওৰ ওপৰটো টিপি মানে এটো যোনটো ফটোটো আপুনি তুলিছিলে হেতু ফটোটো টিপি লব প্ৰথমত তাৰ পিছত এডিট ষ্টিল ইমেজ বুলি ওলাব এটো যেতিয়া টিপিব না আপুনি তেতিয়া এডিট ষ্টিল ইমেজ বুলি তলত ওলাব এটো টিপি দিব এডিট ষ্টিল ইমেজ মই যি কৰো এটো চাই যাওক আপোনালোকে তাৰ পিছত এবাৰ চোৱাৰ পিছত আৰু এবাৰ কৰাৰ পিছত আপোনালোকে অলৰেডি আহি যাব আইডিয়া কেনেকুৱা কৰে ইয়াত চাওক আপোনালোকে যদি মানে ভিডিও বনাব খোজে তেতিয়া এনিমেশনত যাব আৰু যদি ফটো লাগে আপোনালোকক ন এনিমেশনত যাব ইয়াতে এনিমেশনত মানে ভিডিও হ'ব এটা এনিমেশনত গৈছো ইয়াৰ মানে ষ্টাইল আছে আপোনালোক কেনেকুৱা ষ্টাইল লাগে এটো অকল ৰাউন্ড হ'ব আপোনালোকে পৃথিৱী টাইপৰ মানে এটো
পৃথিৱী এফেক্টটো নাপাব আৰু যদি ৰাউণ্ডত দিয়ে ইয়াতে লিখা আছে কি এফেক্ট আছে ডন বুলি এইটো এনিমেশ্যনকেইটা নামকেইটা আপোনালোকে চাই ল'ব মই নকওঁ আৰু এটা এনিমেশ্যন কেনেকুৱা মই গোটেইখিনি এনিমেশ্যন মানে লগাই দেখাই আছোঁ আপোনালোকক কোনটো এনিমেশ্যন লাগে আপোনালোকে নিজে চইচ কৰি চাই ল'ব ভিডিঅ'টো কেনেকুৱা লাগে কোনটো এনিমেশ্যনত কোনটো ভাল লাগে আৰু ইয়াত মানে মেনুৱেলৰ অপশ্যনো আছে মানে আপোনালোকে ৰাইট চাইডে ঘূৰাব পাৰে লেফ্ট চাইডে জুম আউট জুম ইন কোনটো ষ্টাইলৰ মেনুৱেলৰ বনোৱাটো মানে নেক্সট ভিডিঅ'তে বনাম এইটো ভিডিঅ'ত নবনাওঁ নেক্সট ভিডিঅ'ত বনাম এইটো ভিডিঅ'ত মানে বেছি দীঘল হৈ যাব এইটো কাৰণে ইয়াত নবনাওঁ কেনেকৈ ছেভ কৰে সেইটো দেখুৱাম এতিয়া ষ্টাইলকেইটা মানে দেখুৱাই লওঁ আগত গোটেইখিনি ষ্টাইল হৈ যোৱাৰ পিছত আপোনালোকক দেখুৱাম আপোনালোকৰ ষ্টাইলটো যেতিয়া দি হৈ যাব তেতিয়া ৰাইট ক্লিক কৰি দিব মানে ৰাইট চিনটো মাৰ্কটো ক্লিক কৰিব আৰু ইয়াতে ছেভটো টিপিব এক্সপৰ্টিং এনেকুৱা ওলাব আৰু অলপ টাইম ল'ব মানে অলপ তাৰপিছত ছেভটো গেলাৰীত মাৰিব ছেভটো গেলাৰীত টিপিব ছেভটো গেলাৰীত টিপি এনেকুৱা হৈ যাব এতিয়া মানে গেলাৰীত গুচি গ'ল খালি ইয়াত মানে কিবাটো নাহে আপোনাৰ যোনটো মিউজিকটো দিবলৈ হ'লে আপোনালোকে ভিডিঅ' এডিটৰত যি আপোনালোকে যোনটো ইউজ কৰে ভিডিঅ' এডিটৰ ইয়াত গৈ মানে ছংটো লগাই দিব মানে বা ৰিলছত গৈও ছংটো লগাই ল'ব পাৰে আপোনালোকে এনেকুৱা ভিডিঅ'টো মানে কমপ্লিট ভিডিঅ'টো এনেকুৱা মই এইটো ষ্টাইলত ছেভ কৰিলোঁ আপোনালোকেও ছেভ কৰক